সকলোৱে দেখিছেনে এইগৰাকী কোন? তেখেতক মই আজি উঠাই আনিলোঁ, কাৰণ ভাল লাগিলে আৰু তেখেতো মোৰ লগত মানে চুক্তি পত্ৰখন কৰিলে, সেইটো কাৰণে লৈ আহিলোঁ। নাজানো তেখেত ইয়াত থাকি ভাল পায় নে নাপায়। বাঁহ বেতেৰে বনোৱা ঘৰ, তেখেতলোকৰতো বিল্ডিং আছে, গাড়ী আছে, পকা ৰাস্তাইদি যাব লাগে। আমাৰ ইয়াততো গোটেই বোকা পানী, নাই ৰাস্তা, নাই পদূলি। ইয়াত থাকি ভাল পায় নে নাপায়, হ'লেও তেখেত মোৰ লগত চুক্তি কৰিছে, সেইটো কাৰণে আহিম বুলি ক'লে লৈ আহিলোঁ। আজি ৰাতিপুৱা দুয়োজনে ফ্লাইটত পালোহি, যিহেতু ফ্লাইটখন আমাৰ ওচৰতে নামে, বাঁহৰ তলতে নামিছিলে, সেইটো কাৰণে মানে আহিবলৈ অলপ সুবিধা হ'ল। গাড়ী নাহে কি হ'ল, ফ্লাইটখনতো আহে ন, সেইটো কাৰণে মানে সোনকালে পালোহি বাৰু। এতিয়া বাইদেউনো কেনেদৰে আমাৰ ঘৰত থাকিব, বাইদেৱেহে জানিব আৰু। আপোনালোকে বাইদেউক সুধি চাব। মই অলৰেডি মানে আনি ঘৰ সোমোৱালোহি।